Hi friends, welcome to my channel. Friends, আজি ভিডিওটোত আমি কমান্ড সেকশনৰ এনেকুৱা এটা ট্ৰিক্সৰ বিষয়ে আলোচনা কৰিম যি ট্ৰিক্স জানিলে আপোনাক সকলোৱে কম্পিউটাৰ এক্সপাৰ্ট বুলি ক'ব। সো ফ্ৰেন্ডস, সময় নষ্ট নকৰাকৈ বলক আজিৰ এই ভিডিওটো আৰম্ভ কৰোঁ। সো ফ্ৰেন্ডস, প্ৰথমতে আমি কম্পিউটাৰ স্ক্ৰীনত যাওঁ। কম্পিউটাৰ স্ক্ৰীনত গৈ এতিয়া মই মোৰ কম্পিউটাৰটো অন কৰিম। মাই কম্পিউটাৰ যোনটো সেকশন হয় মোৰ ড্ৰাইভাৰ ফোল্ডাৰটো তাত মই যাওঁ। ইয়াত গৈ মই এটা যিকোনো এটা ফোল্ডাৰ অন কৰি দেখাওঁ আপোনাক। ডি টাইপটো অন কৰি দেখাইছোঁ। ইয়াত মোৰ ফোল্ডাৰ কেইটা আছে দেখিছে আপোনালোকে। ইয়াত মই জুম ইন কৰি দেখাই দি আছোঁ। মাই ডকুমেণ্ট, মাই মিউজিক, নিউ, ৰাজ, ৰেণ্ডাৰ, উইণ্ডোজ 10 বুলি মই অকল ইমানখিনিয়ে ফাইল আছে। সো ফ্ৰেণ্ডছ, মোৰ এইখন ড্ৰাইভতে মই নিউ ফোল্ডাৰ ক্ৰিয়েট কৰি দেখুৱাম। সো ফ্ৰেণ্ডছ, এতিয়া চাব মই মিনিমাইজ কৰি দিছোঁ, অলপমান ৰিফ্ৰেছ মাৰিলোঁ। ৰিফ্ৰেছ মাৰি মই এতিয়া কমান্ড সেকশন উলিয়াওঁ। ইয়াত আপোনালোকে সাৰ্চ কৰিব CMD মাৰি। ইয়াত দেখিছে কমান্ড আহিছে। কমান্ডটো মই ওপেন কৰোঁ, ৰান এজ এডমিনিষ্ট্ৰেটৰ বুলি। ইয়াত দেখিছে আপোনালোকে ৰান এজ এডমিনিষ্ট্ৰেটৰ, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰি দিম, মোৰ কমান্ড সেকশনটো আহি পৰিব। দেখিছে ফ্ৰেণ্ডছ, মোৰ এতিয়া দেখিছে আপোনালোকে কমান্ড প্ৰমোটটো অন কৰি ল'লোঁ। মই কমান্ড সেকশনটো অন কৰি ল'লোঁ। অন কৰি লৈ মই ইয়াত যোনটো ড্ৰাইভত মই ফোল্ডাৰ বনাবলৈ বিচাৰোঁ সেই ড্ৰাইভটোৰ নাম লিখিম। মই ডি ড্ৰাইভত বনাব বিচাৰোঁ। এতিয়া ডি লিখি ডাবল ডট মাৰি এতিয়া এণ্টাৰটো ক্লিক কৰি দিলোঁ। এতিয়া মোৰ ডি ড্ৰাইভটো ফোল্ডাৰৰ কাৰণে মোৰ ডি ড্ৰাইভটো অন হৈ গ'ল। এতিয়া মই ইয়াত টাইপ কৰিম MKDIR বুলি ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত মই ইয়াত লিখি দিম টেকনিকেল ৰাজ, মানে মই টেকনিকেল ৰাজ নামৰ ফোল্ডাৰটো বনাম। সো ফ্ৰেণ্ডছ, ইয়াত মই এতিয়া মাই কম্পিউটাৰটো অন কৰি আপোনাক মই দেখাই দি আছোঁ। ইয়াত দেখিছে আপোনালোকে টেকনিকেল ৰাজ নামৰ ফোল্ডাৰটো অন হৈ গ'ল। সো ফ্ৰেণ্ডছ, যদি আপোনালোকক বিশ্বাস হোৱা নাই মই লাইভ দেখুৱাই দি আছোঁ আপোনালোকক। ইয়াত ছাইডতে কৰি স্ক্ৰল ডাউন কৰি মই ইয়াত দেখুৱাই দিছোঁ। আকৌ মই ক্লিক কৰিম MKDIR। আপোনালোকে একেলগে মাল্টিপুলো বনাব পাৰিব, মাল্টিপুল ফোল্ডাৰো ক্ৰিয়েট কৰিব পাৰিব, কেইবাটাও ফোল্ডাৰ একেলগে ক্ৰিয়েট কৰিব পাৰিব। মই ইয়াত লিখি দিম এতিয়া টেকনিকেল গুৰুজী, এটা লিখি দিলোঁ টেকনিকেল গুৰুজী, আৰু এটা লিখি দিম ডিম্পুদা। মই এওঁলোক দুজনৰ বহুত ডাঙৰ ফ্ৰেণ্ড হয়। চ' এওঁলোকৰে নাম লিখি দিছোঁ মই। এতিয়া চাব, ক্লিক কৰি দিলোঁ, এণ্টাৰ মাৰি দিলোঁ। ইয়াত দেখিছে আপোনালোকে টেকনিকেল গুৰুজী, এইটো ডিম্পুদা টেকনিকেল গুৰুজী ফোল্ডাৰ, এইটো ডিম্পুদা ফোল্ডাৰ। দেখিছে এওঁলোকৰ নামত ফোল্ডাৰ ক্ৰিয়েট হৈ গ'ল। চ' মই এতিয়া এই ফোল্ডাৰৰ ভিতৰত আৰু এটা ফোল্ডাৰ ক্ৰিয়েট কৰিব বিচাৰোঁ। চ' তাৰ কাৰণে মই কি কৰিম? তাৰ কাৰণে মই কি কৰিব লাগিব? CD লিখি, আপুনি দেখিছে CD লিখি ইয়াত যোনটো ফোল্ডাৰটো মই অন কৰিব বিচাৰোঁ সেই ফোল্ডাৰৰ নেম লিখিব লাগিব। মই এতিয়া টেকনিকেল ৰাজটো অন কৰিব বিচাৰোঁ। টেকনিকেল ৰাজ, দেখিছে মোৰ টেকনিকেল ৰাজটো অন হৈ গ'ল। এতিয়া মই ইয়াত আকৌ অথনি লিখা MKDIR ইয়াত লিখি নিউ লিখি দিলোঁ, মানে নিউ নামৰ ফোল্ডাৰটো ক্ৰিয়েট হ'ব। চাব, টেকনিকেল ৰাজৰ ভিতৰত নিউ নামৰ ফোল্ডাৰটো ক্ৰিয়েট হৈ গ'ল। এতিয়া এই নিউ ফোল্ডাৰটো মই অন কৰি দিছোঁ, ইয়াৰ ভিতৰত একো নাই, কিন্তু এতিয়া মই চাব এতিয়া ইয়াত নিউকৈ এটা মই ফোল্ডাৰ ক্ৰিয়েট কৰি দেখাই দিম। চাব, আকৌ ইয়াত CD মাৰি আপোনালোকে নিউ মাৰক, নিউ মাৰি এণ্টাৰ মাৰি দিয়ক। এতিয়া আপুনি নিউৰ ভিতৰত আকৌ এটা ফোল্ডাৰ ক্ৰিয়েট কৰিব পাৰিব। চ' এইটো চাওক, মই লিখি দিলোঁ MKDIR, নিউৰ ভিতৰত নিউ 2222, এইটো চাওক, এণ্টাৰ মাৰি দিলোঁ। চ' ফ্ৰেণ্ডছ, ইয়াত দেখিছে আপোনালোকে নিউৰ ভিতৰত এনেকৈ আহি গ'ল। চ' ফ্ৰেণ্ডছ, এনেকৈ আপোনালোকে কমান্ড প্ৰমোট ইউজ কৰি, কমান্ড সেকশনটো ইউজ কৰি ফোল্ডাৰ ক্ৰিয়েট কৰিব পাৰে। চ' ফ্ৰেণ্ডছ, কেনেকুৱা লাগিলে আজিৰ এই ভিডিঅ'টো কমেণ্ট কৰি জনাব, আৰু লগতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোক লাইক কৰিব নাপাহৰিব। থেংক ইউ ফ্ৰেণ্ডছ।